ৰাতিপুৱা 5:30টাত হাওৰা ষ্টেচন পাইছোঁ আৰু ৰাতি 10:30 বজাত উৰিষ্যালৈ ট্ৰেইন আছিলে। বাকী সময়খিনি কিনো কৰোঁ বুলি গোটেইকেইজনী আলোচনা কৰিলোঁ। আলোচনা কৰি আমি বিচাৰি পালোঁ কলকাতাৰ আটাইতকৈ ফেমাছ দক্ষিণেশ্বৰী কালী মন্দিৰ আৰু আমি দক্ষিণেশ্বৰী কালী মন্দিৰলৈকে গোটেইকেইজনী ওলালোঁ। ইমান বেছি গৰম ৰ'দ, আমাৰ ভৰি একদম জ্বলা ফুটি গৈছে, গোটেইকেইটাৰে অৱস্থা নাই, কিন্তু বহুত ভাল লাগিছে। মায়ে আমাক বহুত ধুনীয়াকৈ দৰ্শন দিছে। মন্দিৰৰ পৰা ওলাই এয়া গোটেইকেইজনী মেট্ৰত উঠি এতিয়া আমি যাম নিউ মাৰ্কেটত অকণমান বজাৰ কৰিম। বজাৰ কৰি কিনে অকণমান আপোনালোকক দেখাই দিছোঁ যিখন হাওৰা ব্ৰিজ, মানে ৰবীন্দ্ৰ সেতু বুলি কোৱা হয় হাওৰা ব্ৰিজখনক। আৰু আহি আমি গোটেইকেইটাই ভাত পানী খাই ৰেষ্ট লৈ এয়া ৰাতি এতিয়া ট্ৰেইনত উঠিবলৈ আমি আৰম্ভ কৰিলোঁ। নেক্সট ডে ৰাতিপুৱা আমি সম্বলপুৰ গৈ আছোঁ। গৈ পাই আমি ফ্ৰেছ হ'লোঁ, গা পা ধুলোঁ আৰু যিজন দাদাই মোক প্ৰগ্ৰেমটো দিছিলে দাদাজনক মই অসমৰ এখন গামোচা আৰু এখন চেলেং দিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট